নমস্কাৰ সমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতেতো সুপ্ৰভাত সকলোকে আৰু আশা কৰোঁ সকলোৱে যদি দিনটো ভগৱানে ভালে কুশলে লৈ যাওক আৰু ভালে কুশলে পাৰ হওক। আৰু তাকে মই ভাবিছোঁ ডেইলি মানে লং ভিডিঅ' দিয়া মই আৰম্ভ কৰিম বুলি পেলাই, কাৰণ টপিক নাপাওঁ, কণ্টেণ্ট নাপাওঁ আৰু কি বনাম এনেকৈ ভাবি থাকোঁতে সঁচাকৈ মোৰে এটা মানে বেয়া হেবিট হৈ গৈছে। এনেকৈ হ'লে মই ইউটিউবাৰ কেনেকৈ হ'ম ভাবকচোন এবাৰ। সেইকাৰণে মানে ভাবিছোঁ যিয়ে নহওক কিয় দিনটো মুঠতে ভালে বেয়া যেনেকৈয়ে পাৰ কৰোঁ মই আপোনালোকৰ আগত মানে অকণমান হ'লেও আগবঢ়াবলৈ মই চেষ্টা কৰিম। লগা হ'লে কি 3 মিনিট বা 4 মিনিটৰ ভিডিঅ' নহওক কিয় লং ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম বুলি নিজকে মানে মনত এটা চেলেঞ্জ দি লৈছোঁ। সেইকাৰণে আজিৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু বিশেষকৈ আজিৰ দিনটো একদম বহুত ধুনীয়া কৰিছে, চাব পাৰে একদম आज मौसम बहुत ही ज़्यादा सुहाना है, देख सकते हैं आप लोग। হয়নে, বহুত ধুনীয়া কৰিছে। বাকী পিছলৈ কি হয় নাজানো আৰু এতিয়া একদম ৰাতিপুৱা মই গা পা ধুই ফ্ৰেছ হৈ লৈছোঁ, কাৰণ মোৰ টিউশ্যন নাই। আৰু আজি যিহেতু 1 তাৰিখ, আজিৰ পৰা স্কুলো আৰম্ভ হৈ গৈছে, কিন্তু মই 2 দিন এক্সট্ৰাকৈ ছুটি লোৱাৰ নিচিনা হৈছে আৰু কাৰণ আজি শুক্ৰবাৰ। ভিডিঅ'টো আপোনালোকে শনিবাৰে পাব আৰু দেওবাৰ 3 দিন মানে ৰেষ্টত থকা নিচিনা হ'ব। আৰু তাৰপিছত সোমবাৰৰ পৰা আকৌ মোৰ স্কুল কণ্টিনিউ হ'ব। সেইকাৰণে ভাবিছোঁ লং ভিডিঅ'বিলাক লাহে লাহে বনোৱা আৰম্ভ কৰিম। যিমান মানে 5-4-3 মিনিট যিমানে নহওক আৰু তথাপি মানে ডেইলি এটা লং ভিডিঅ' দিয়া মই আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে মৰম দিব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। দিনটো কি হয় কি নহয় দেখা পাই আছে, বলক একেলগে দিনটো আৰম্ভ কৰোঁ নে কি কয়। বতৰ ঠাণ্ডা পাই মানুহজনে আজি পূৰা কামত লাগিছে। কি লগাবা হয়নে বস্তাত? কি জলকীয়া? ভোট জলকীয়া। অঁ, ভোট জলকীয়া। এবাৰ আচলতে কি হ'ল জানেনে? ৰ'ব কথাটো কোৱা আগতে এজোপা চাওক। এজোপা হৈছে হাইব্ৰিড অমিতা, একদম তেনেই চাপৰতে লাগিছে আৰু বহুত ধুনীয়াকৈ লাগিছে। এনেকুৱা আমি পথাৰত মানুহজনে মই লগাইছোঁ, মানে লগাইছে মানুহজনে, মোৰ নামটোহে বুলি ক'ব লাগিব, মানে যি কওঁ দুইজনে একেলগে কৰোঁ যে সেইকাৰণে। আমাৰ পুখুৰী পাৰে লগাইছোঁ। ভিডিঅ' বনোৱা নাই নেকি, মই নাই চাগে, মই দেখাম বাৰু পথাৰলৈ গ'লে দেখাম। আৰু এতিয়া এই জলকীয়া ৰুইছে। জলকীয়া কাহানিটো কি হ'ল মানে, মই কমেও 20-25টামান পুলি আনি পেলাই লগাইছিলোঁ, কিন্তু ডাইৰেক্ট মাটিত লগালোঁ। আৰু জলকীয়াত বিশেষকৈ মানে বেছি সাৰ নালাগে। আৰু হ'ল কি, গোবৰ মাটি দি পেলাই লগাইছিলোঁ। তাৰপিছত বৰষুণ পৰিলে, ইমানেই একেৰাহে এইকেইদিন বৰষুণ পৰিছে, মানে জলকীয়া পুলিত ইমানেই সাৰ পালে, জলকীয়া পুলিকেইজোপা কিবা মেমুই ততৰা মতৰা পৰি যোৱাৰ নিচিনা হ'ল, নাবাঢ়িলেই। এজোপা লাগিছিলে সৰুকৈ, তাৰপিছত মানে লোকচান হ'ল আৰু সেইকাৰণে মানে আৰু বুদ্ধিটো তেতিয়া নাজানিছিলোঁ। আৰু সেইকাৰণে মানে মায়ে শিকাই দিলে এতিয়া যে বস্তাত যদি জলকীয়া পুলি লগোৱা যায়, পুলিটোত যিমানখিনি সাৰ লাগে সিমানখিনি পৰিমাণৰে সাৰ মানে সি পাব। যদি মাটিত লগোৱা যায়, বৰষুণ পৰিলে মাটিটো বেছি সাৰুৱা হৈ যায় ন, গতিকে মানে সাৰটো বেছিকৈ পাই যায়। সেইকাৰণে এতিয়া বস্তাত মানে তেখেতে মাটি ভৰাই আছে জলকীয়া পুলি ৰুবৰ কাৰণে, ভোট জলকীয়া। আৰু যিহেতু ভোট জলকীয়া বজাৰত ডিমাণ্ডটোও বেছি, সেইকাৰণে মানে তেনেকৈ আৰু বাকী এতিয়া ৰাতিপুৱা ভাত সাজ খোৱা হোৱা নাই, মায়ে বনাই আছে। কি বনাই আছে নাজানো, সেইখিনিও দেখাম বাৰু। গতিকে বলক ৰাতিপুৱা ভাত সাজ খাবলৈ বহিছোঁ। একদম চিম্পল, এয়া হৈছে প্লেইন দালি। প্লেইন মানে কি, মায়ে মগুমাহ আৰু মাটিমাহ নহয়, মগু দালি আৰু ৰঙা দালি ভাজি পেলাই বনাইছে। ইফালে আলু পিটিকাৰ লগত মাছ পিটিকা। এনেকৈ ৰাতিপুৱা ভাত সাজ মই খাই লওঁ নে কি? যি ভাত খাই শুলোঁ অলপ আগত উঠিছোঁ। আৰু ৰাতিপুৱা ইমান ধুনীয়া বতৰ হৈ আছিলে, এতিয়া এনেকৈ টেংটেঙীয়া ৰ'দ দিছে, চাওকচোন। এনেকুৱা টেংটেঙীয়া ৰ'দ দিছে। আৰু তাতে আজি ষ্টুডেণ্ট এজনীৰ বিয়া, মানে তুলনি বিয়া। বেছি দূৰ নহয়, অলপ ওচৰতে। ইমান গৰমত মানে এযোৰ ভাল কাপোৰ পিন্ধি মানে ওলাই গৈ যাবলৈ মানে মনেই যোৱা নাই। যিহে ঘামি আছোঁ, গোটেইকৈ তেলীয়া হৈ আছোঁ। মানুহজনী দেখাই পাইছে ৰাতিপুৱা ৰূপটো কেনেকুৱা আছিলে, এতিয়া ৰূপটো কেনেকুৱা হৈ গ'ল। আৰু মই যে ভ্লগিং কৰি আছিলোঁ পাহৰিয়ে থাকিলোঁ। সেই ভাত খাই যি শুলোঁ উঠিছোঁ, উঠি পেলাই অলপ সময় মোবাইল চালোঁ। চাই পেলাই এতিয়া ঘপককৈ মনত পৰিছে, মইতো ভ্লগিং কৰি আছিলোঁ। সেইকাৰণে ধুমাধুম কেমেৰাটো হাতত লৈ পেলাই মানে আপোনালোকক ইনফৰ্মেশ্যনখিনি দি দিছোঁ এতিয়া উপায় নাই। মোৰ ষ্টাফ এজনী আহি আছে, ভাবিছিলোঁ সন্ধিয়াকৈ যাম বুলি পেলাই। সন্ধিয়াই হ'ব বাৰু, 5:30মান বাজিব। আমাৰ ঘৰতে মুৰ্গী আছে, মোৰ লগতে মুৰ্গীও বেকগ্ৰাউণ্ডৰ পৰা কথা কৈ আছে। তাৰপিছত সেইকাৰণে এতিয়া মানে অলপ হাত ভৰি ধুই ওলাইছোঁ। মই মুখ ধুই আহিছোঁ বুলি ক'বনে বাৰু কোনোবাই? চাওকচোন মুখখন এবাৰ। এতিয়া লাহে লাহে ওলাওঁগৈ বুলি পেলাই ভাবিছোঁ। সেয়াই আৰু গৰমখন ওলাই গৈ একদম ডাইৰেক্ট স্কুটিত লগ পাইছোঁ। ভ্লগিং কৰিবৰ কাৰণে সময় পোৱা নাই বুলি ক'ব লাগিব। মোৰ লগৰজনী দৌৰি আহিছে, এতিয়া বিয়া খাবলৈ গৈ আছোঁ। বিয়া ঘৰত লগ পাইছোঁ। আৰু এয়া বিয়া ঘৰ পালোহি। বিয়া ঘৰত মই ডাইৰেক্ট মানে ভিডিঅ'খিনিহে কৰিছোঁ, ভইচ অভাৰ দিয়া নাই। ভইচ অভাৰ এতিয়া দিছোঁ, মানে কিহৰ কাৰণে গমেই পাইছে। বিয়া ঘৰত টেংকৈ একদম গান বাজি আছে, কপিৰাইট যিহেতু লাগি যাব। আৰু ইমান কষ্ট কৰি ভিডিঅ'টো বনোৱাৰ পিছত কপিৰাইট লাগিলে মানে ভাল নালাগে। সেইকাৰণে মই ভাবিলোঁ কি ভিডিঅ'খিনি মই কৰি লৈ যাওঁ, তাৰপিছত মই ভইচ অভাৰটো পিছত দি দিম। আৰু বিয়া ঘৰত গৈ কইনাক এয়া প্ৰেজেণ্ট দি ধুনীয়াকৈ তাইৰ ওচৰতে বহি লৈছোঁ। আৰু ইমান যে ডাঙৰ দেখিছে নহয়নে বাৰু, ধৰিবই পৰা নাই যে তাইয়ে মোৰ ষ্টুডেণ্ট বুলি পেলাই। আৰু সঁচাকৈ ছোৱালী মানুহবিলাক ইমান সঘনাই মানে সোনকালে ডাঙৰ হোৱা নিচিনা লাগে, নিজেও ইমান সোনকালে ডাঙৰ হৈছোঁ। আৰু
এয়া বহি থকা জেগাটো কফি আনি দিলেহি আজিকালি বিয়া ঘৰত কফি দিয়াটো কিবা এটা ট্ৰেণ্ড হৈ গৈছে নহয়নে বাৰু আৰু ইয়াক মই ধুনীয়াকৈ কফি এনজয় কৰিলোঁ মোৰ লগৰ কেইজনীৰ লগত লগতে ষ্টুডেণ্ট কেইজনীও বহি আছে তাৰপিছত আমাক ৰিচিপশ্যনলৈ মাতিলে ৰিচিপশ্যনত দিছিলে কি বুলি কয় ব্ৰইলাৰ তাৰপিছত মটন দিছিলে লগতে মাছ দিছিলে দালি ভাজি পাপৰ ভালকৈ দিছে তাৰপিছত মানে কি আমি এবিধেই লৈছোঁ যিহেতু ইমান গৰম গতিকে আৰু গৰমত আকৌ গৰম বিধেই লৈছোঁ গম পায়নে নাপায় মটন খাইছিলোঁ তাৰপিছত এয়া শেষৰবাৰৰ কাৰণে আপোনালোকক বিয়া ঘৰখন এবাৰ দেখাই দিছোঁ কাৰণ মই এতিয়া ইয়াৰ পৰা বিদায় ল'ম যিহেতু সেইকাৰণে কাৰণ ৰাতি হৈ গৈছিল আৰু মোৰ লগৰজনীকো থ'ব যাব লাগিব কাৰণ তাইৰো টিকলিজনী আছে গমে পাইছে তাৰপিছত এয়া ধুনীয়াকৈ মুখত তামোল পাণ চুবাই মই ঘৰলৈ উভতিলৈ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে সকলো কুশলে থাকক বাই